हालामनि रादाबाव बरायबाय आसाम पुलिसा NLFB-नि डेजिगनेटेड केम्पखौ बन्द खालामनो नागिरनायनि उनाव NLFB-निफ्राय मोनसे खौरां मेल खुंनाय जादों। खौरां मेलखौ दिन्थिनायनि सिगां जों फंनैसो सोंथि दिखांग्रोनो सानदों। गिबियावनो NLFB आरो आसाम सरकारजों सस्पेन्सन अफ अपारेशन एबा SOO एग्रिमेन्ट जायाखैमोन नामा? दिनै बे सोंथिया सिखारदों मानोना मैया हराव पुलिसनि आखुआ बेबायदि देखायाखै। जुदि SOO एग्रिमेन्ट गैयामोनब्ला दिनैसिम NLFB-आ केम्पआव बोरै थाबोखो? NLFB-जों जेबो बेफोरबायदि एग्रिमेन्ट जायाखैबा बि.बक. मोनहा सरकारजों बोरै सावरायना सारेन्डार खालामामोन? आरो जुदि SOO एग्रिमेन्ट दंबा एबा माबाफोर एग्रिमेन्ट NLFB-जों दंबा मा जाहोनाव मैयानि हराव जाथाया जानो हाखो? जोंनि खौरांगिरिया मिथिनाय बादिब्ला NLFB आरो आसाम सरकारजों सावरायनाया सोलिगासिनो दं। बेफोरबायदि माखासे सोंथिया दिनै बर'फोरनि गेजेराव सोमजिदों। आसाम सरकारा आसामाव गोजोन लाबोनो नारा-नाथा राहा लानायखौ आथिखालाव नुनो मोननाय जादों। बेफोरनि गेजेरावनो मैया जालांनाय जाथाया राइजोफोरनि गेजेराव बेले-बेजे सोमजिहोदों। बेफोरखौ दा समासो खोन्थासिगोन। गोजोननि बारा बारमारगोन ना बारहुंखानि सिगां गिलु-बालु स्रि-स्राय जालांनाय बादि सोलिगासिनो नामा BTC ओनसोलाव? दिनै जालांनाय NLFB-नि खौरां मेलखौ जों नोंथांमोननिसिम दिन्थिनि। NLFB-ৰ কাৰণে আৰু সকলোবোৰৰ কাৰণে দুখৰ দিন বুলি মই ক'ব বিচাৰিছোঁ। কাৰণ যোৱা বিয়লি 6 বজা সময়ত আমাৰ কোকৰাঝাৰৰ স্থিত চান্দামাৰী NLFB ডেজিগনেটেড শিবিৰত অসম পুলিচৰ কেইজনমান ব্যক্তিয়ে যাই কিনে আমাৰ এই বৰ্তমান থাকি থকা শিবিৰখন খালী কৰিবৰ কাৰণে নিৰ্দেশ দিছিলগৈ। এইটো আমি দুখ প্ৰকাশ কৰিছোঁ। কাৰণ অসমৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে আমি যেতিয়া জংঘললৈ আছিলোঁ সেইটো সময়ত তেখেতে আমাক অভাৰফোনেদি কথা পাতি আমাক তেখেতে উভতাই আনিছিলে যে আপোনালোকৰ যি সমস্যা আছে এই সমস্যাবোৰ আমি শান্তি আলোচনা মৰ্মেৰে সমাধান কৰিম বুলি। সেয়েহে আমি তেখেতৰ ৰিকুৱেষ্টটো অনাৰ দি আমি উভতি আহি শান্তি প্ৰক্ৰিয়াটো বজাই ৰাখিবৰ কাৰণে আমি কোকৰাঝাৰৰ চান্দামাৰী NLFB ডেজিগনেটেড শিবিৰ আৰু ওদালগুৰিৰ সোনাই NLFB ডেজিগনেটেড শিবিৰত আছিলোঁ। কিন্তু যোৱাকালি অসম পুলিচে যি ধৰণে আমাক ব্যৱহাৰ কৰিলে এইটো খুব দুখ লগা কথা। কাৰণ আমাক এনেকুৱা শিবিৰৰ পৰা শিবিৰখন খালী কৰিব দিয়াটো বহুত ভাবিব লগা কথা হৈছে। আমাক অসমৰ চিফ মিনিষ্টাৰ নিজে স্বয়ং যেতিয়া আমি তেখেতৰ লগত গুৱাহাটীত মিটিং পাতিছিলোঁ এইটো সময়ত তেখেতে কৈছিলে যে আপোনালোকে ওদালগুৰিত এটা আৰু কোকৰাঝাৰত এটা কেম্প বহাই কিনে থাকিব পাৰিব বুলি। তো আমি আশা ৰাখিছিলোঁ বা আশা কৰি আছিলোঁ যে তেখেতে দিয়া কথাবোৰ আলোচনাৰ মাজেদি সমাধান কৰি দিব বুলি। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ তেখেতে আমাৰ যি সমস্যা এই সমস্যালৈ কোনো এটা ৰেছপন্স দিয়াটো আমি দেখিবলৈ পোৱা নাই। তো মোৰ এটাই অনুৰোধ, আমি যেনেকুৱা আছোঁ তেনেকুৱাই আমাক থাকিবলৈ সুবিধাটো দিব লাগে। যেনেকুৱা আমাৰ NLFB-ৰ ইমান এটা ডাঙৰ ডিমাণ্ডো নাই। আমাৰ পৰা বহুত ডাঙৰ ডাঙৰ ডিমাণ্ড তেওঁলোকে আঁকোৱালি লৈ সমাধান কৰি দিছে। এই যোৱা কেইদিনমান আগতে আলফাৰ কেইজনমান গ্ৰুপে দিল্লীত যাই কেনে পিচ এগ্ৰিমেণ্ট কৰিলে গৈ। তেনেকুৱাই আমাৰ বহুত এটা এক্সাম্পল আছে। DNR লগত কথা পাতি তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰি দিলে আৰু আদিবাসীসকলৰ যি সমস্যা আছিল তেওঁলোকে সমস্যাটো সমাধান কৰি দিলে। ঠিক তেনেকুৱাই আমিও আশা কৰিছিলোঁ NLFB-ৰ যি সমস্যাবোৰ এই সমস্যাবোৰ যেন তেখেতে সলিউশ্যন কৰি দিয়ে বুলি আমি আশা ৰাখিছিলোঁ। কিন্তু আমাৰ আলোচনা প্ৰক্ৰিয়াটো তেখেতে আগবঢ়াৰ আগতেই আমাক শিবিৰৰ পৰা ওলাই দিব খোজাটো মানে বহুত আমাৰ কাৰণে দুখ লগা বুলি মই আজি ক'বলৈ বিচাৰিছোঁ। তো আমাক তেনেকুৱা অফিচিয়েলি কোনো জাননী দিয়া নাছিলে। তো ময়ো যোৱাকালি আমাৰ কোকৰাঝাৰৰ
পুলিচ বিষয়াৰ লগত কথা পাতিছিলোঁ অভাৰ ফোনেদি যে আপোনালোকে যে আমাৰ শিবিৰত আহিছে, শিবিৰত আহি কিনে আমাৰ শিবিৰখন যে খালী কৰিবলৈ কৈছে, আপোনালোকৰ তাত কিবা অফিচিয়েলি নটিফিকেশ্যন আছে নেকি বুলি সোধোঁতে তেওঁলোকে কৈছে যে না তেনেকুৱা নাই, কিন্তু এইটো ওপৰৰ অৰ্ডাৰ বুলি কৈছে। আৰু আমি এটা দুখ পাইছোঁ, যদিহে আমি শিবিৰখন এৰিব লাগে তেন্তে আমি ভাল এটা আলোচনাৰ মাধ্যমেদি এৰিলোঁ হয়, কিন্তু তেনেকুৱা ৰাতিৰ মাজত যাই কিনে আমাৰ ল'ৰাকেইটাক শিবিৰৰ পৰা ওলাই যাবলৈ দিয়াটো বহুত দুখ লগা কথা, আৰু আমাৰ ল'ৰাকেইটাক বহুত দুখ পাইছে, লগতে আমাৰ সকলো লিডাৰকেইটা এইটো দুখ প্ৰকাশ কৰিছে। আপোনালোকে চৰকাৰক কি ক'ব? আপোনালোকৰ টাৰ্গেট কি হ'ব? টাৰ্গেট আমাৰ আগতে যি আছিল এতিয়াও এইটোৱে আছে যে আমাৰ যি সমস্যা, এই সমস্যাটো CM আমাৰ লগত কথা পাতি সমাধান কৰি দিব লাগে বুলি মোৰ এটাই অনুৰোধ। এইটোৱে। কিমান কেডাৰ আছিলে আপোনালোকৰ বৰ্তমান? কেডাৰ বুলি ক'লে আমাৰ যেনিবা পুলিচৰ লিষ্টত বেলেগ, আৰু আমাৰ তাত এতিয়া আছে বেলেগ, আৰু একচুৱেল আমাৰ যি ষ্ট্ৰেংথ এইটো বেলেগ। তাৰমানে বস্তুটো হ'ল কি, যেতিয়া আমি জংঘলৰ পৰা উভতি আহিছিলোঁ, এইটো সময়ত যেতিয়া আহিছিলোঁ, এইটো সময়ত আমি যিমানজন আজিৰ ডেটত ওলাইছিলে তেওঁলোকৰ লিষ্টটো দিছিলোঁ। তো NLFBৰ পুলিচে ভাবে NLFBত ইমানখিনি ল'ৰা আছে যিমানখিনি আমি প্ৰথমত দিছিলোঁ, কিন্তু NLFBৰ কেছতে NLFBৰ কিছুমান লিডাৰ বা কিছুমান কেডাৰ তেওঁলোকে জেল খাইছিলে, কিন্তু পুলিচৰ লিষ্টত এই যোনে জেল খাইছে তেওঁলোকৰ মানে লিষ্টটো নাই, কিন্তু কেছটো খাইছে, জেল খাইছে NLFBৰ কেছতে, কিন্তু এওঁলোকক NLFBৰ বুলি মানি লোৱা নাই। তো এনেকৈ আমাৰ টোটেল ষ্ট্ৰেংথটো আছে 600। এইটোৰ ক্ষেত্ৰত কিয় থাকিব নাপায়, এইটো তেওঁলোকে আমাক স্পষ্ট কৰি দিলে ভাল হয়, কাৰণ আমি যোৱাত 4 বছৰ এতিয়া ৰানিং হৈ আছে, 4 বছৰ ধৰি আমি কেম্পতে আছোঁ। তো এইটো যেতিয়া আমি প্ৰথম থাকিছিলোঁ, এইটো সময়ত তেওঁলোকে ক'বলৈ কিয় পৰা নাই এইটো কথা? আজি 4 বছৰ পিছত বা 4 বছৰ হৈ থকা মাজতে এই কথাটো ক'ৰ পৰা টপকি আহিলে, আমি এইটো মানে তেওঁলোকে এই কথাটো আমাক স্পষ্ট কৰি দিয়ে বুলি মই অনুৰোধ কৰিছোঁ। এইটোতো পূৰা ক্লিয়াৰ এণ্ড কাট কথা যে এইটো মানে পুলিচৰ নিৰ্দেশ নহয়, এইটো ৰাজনীতিৰ ষড়যন্ত্ৰ বুলি আমি ক'বলৈ পৰা যায়। আপোনালোকক প্ৰেছাৰ কৰা হৈছিল নেকি প্ৰশাসনৰ ফালৰ পৰা আপোনালোকৰ সংগঠনটো ডিছপেণ্ড কৰিব? আচ্ছা, হয়, আমাক মাজতে বহুত প্ৰেছাৰ দিয়া হ'ল, মেণ্টেলি ফিজিকেলি বহুত লাইনৰ প্ৰেছাৰটো দিয়া হৈছে। আপডেটनि थाखाय हालामनि रादाबजों थाबाय था। गोजोन्थों। 2 लाख टका लय এতিয়া